আৰু নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দৰ্শকসকল আজি হৈছে 2 ফেব্ৰুৱাৰী আৰু এনে ধৰণৰ খবৰবোৰ এমডিডি ইউটিউব চেনেলৰ তৰফৰ পৰা প্ৰতিদিনে যদি চাব বিচাৰে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ অহা ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই যায় তেতে বলক দৰ্শকসকল আজিৰ গুৰুত্বপূৰ্ণ খবৰ কেইটা আৰম্ভ কৰোঁ দৰ্শকসকল আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে 80 লাখ দৰিদ্ৰ পৰিয়াললৈ চৰকাৰৰ তৰফৰ পৰা এটা সুখবৰ প্ৰদান কৰা হৈছে কি সুখবৰ দিয়া হৈছে সেয়া আপোনালোকক এইটো মুহূৰ্তত জনাই দিবলৈ চেষ্টা কৰিছোঁ দৰ্শকসকল 80 লাখ লোকে লাভ কৰিব বিনামূলীয়া বাসগৃহ চৰকাৰৰ তৰফৰ পৰা এই বৃহৎ সিদ্ধান্ত লোৱা হৈছে যে 80 লাখ লোকে লাভ কৰিব বিনামূলীয়া বাসগৃহ আৰু কেন্দ্ৰৰ তৰফৰ পৰা লোৱা হৈছে এই বৃহৎ সিদ্ধান্ত দৰ্শকসকল আপোনালোকক জনাই দিছোঁ 48,000 কোটি টকাৰ আবণ্টন প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আৰু কোৱা হৈছে 80 লাখ নতুন গৃহ নিৰ্মাণ কৰিব কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বাজেটত এই সিদ্ধান্ত মোদী চৰকাৰৰ তৰফৰ পৰা এই বৃহৎ সিদ্ধান্তৰ ঘোষণা কৰা হৈছে কোৱা হৈছে দেশৰ 80 লাখ দৰিদ্ৰ পৰিয়াললৈ দিয়া হ'ব বিনামূলীয়া বাসগৃহ আৰু 80 লাখ লোকে লাভ কৰিব এই বিনামূলীয়া বাসগৃহ দৰ্শকসকল এই বাসগৃহ পাবৰ কাৰণে কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ বিৱৰণ জনাই দিবলৈ চেষ্টা কৰিম দৰ্শকৰ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ হৈছে আপোনালোকৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো হ্ৰাস পাইছে আজি ৰন্ধন গেছৰ মূল্য আপোনালোকৰ বাবে এটা ভাল খবৰ কিয়নো ৰন্ধন গেছৰ হিতাধিকাৰীসকলৰ এটা ভাল খবৰ কিয়নো হ্ৰাস পাইছে ৰন্ধন গেছৰ মূল্য আৰু কোৱা হৈছে হ্ৰাস পাইছে এলপিজিৰ মূল্য আৰু বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ইতিমধ্যে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে দৰ্শকসকল 91.5 টকা হ্ৰাস প্ৰতিটো বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য আৰু দিল্লীত ইতিমধ্যে 19 কিলোগ্ৰাম গেছ চিলিণ্ডাৰৰ মূল্য দিল্লীত ইতিমধ্যে 19 কিলোগ্ৰাম গেছ চিলিণ্ডাৰৰ মূল্য হৈছে 1907 টকা আৰু কলকাতাত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য হৈছে 89 টকা আৰু কলকাতাত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য 89 টকা হ্ৰাস হৈ 1987 টকাহে হৈছেগৈ চেন্নাইত 19 কিলোগ্ৰাম বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য হৈছে 2080 টকা 50 পইচা আৰু কোৱা হৈছে চেন্নাইত 19 কিলোগ্ৰাম বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য হৈছে 2080 টকা 50 পইচা দৰ্শকৰ জনাইছোঁ আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ কিয়নো গ্ৰাহকসকললৈ এটা সকাহ আহি পৰিছে কিয়নো গেছ চিলিণ্ডাৰৰ মূল্য ইতিমধ্যে বহু পৰিমাণে হ্ৰাস হৈছে আৰু চৰকাৰৰ তৰফৰ পৰা এই বৃহৎ আৰু চৰকাৰৰ তৰফৰ পৰা এই মূল্য কমাই দিয়া হৈছে আৰু ইতিমধ্যে এলপিজি চিলিণ্ডাৰৰ মূল্য হ্ৰাস হোৱা পৰিলক্ষিত হৈছে দৰ্শকসকল আপোনালোকক পৰৱৰ্তী খবৰ জনাই দিবলৈ চেষ্টা কৰিছোঁ এটা ভয়ংকৰ খবৰ ৰাতিপুৱাতে আহি পৰিছে ৰেলৰ খুন্দাত মৃত্যু হৈছে 18-মহীয়া সন্তানসহ ৰেলৰ খুন্দাত মৃত্যু হৈছে 18-মহীয়া সন্তানসহ মাতৃৰো এটা ভয়ংকৰ খবৰ গোসাইগাঁৱত এক শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ৰেলৰ খুন্দাত মৃত্যু হৈছে 18-মহীয়া সন্তানসহ মাতৃৰো উচাটিৰি আমিনকাটাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা আৰু মৃত মহিলাগৰাকীৰ নাম মিনাৰা খাতুন বুলি জানিব পৰা গৈছে মৃত 18-মহীয়া কন্যা সন্তানটোৰ নাম ৰাবিয়া খাতুন বুলি প্ৰকাশ পাইছে দৰ্শকসকল মৃত 18-মহীয়া কন্যা সন্তানটোৰ নাম আছিল ৰাবিয়া খাতুন আৰু ৰাবিয়া খাতুন মৃত্যুক আঁকোৱালি লোৱা বুলি জানিব পৰা গৈছে মাতৃসহ সেই 18-মহীয়া সন্তানটোৰ মৃত্যু হোৱা বুলি খবৰ ইতিমধ্যে আহি পৰিছে আৰু স্বামী পৰিয়ালৰ বিৰুদ্ধে মিনাৰাৰ মাতৃ পৰিয়ালৰ গুৰুতৰ অভিযোগ উঠিছে দৰ্শকসকল আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ এয়া আপোনালোকে চাওক স্বামী পৰিয়ালৰ বিৰুদ্ধে মিনাৰাৰ মাতৃ পৰিয়ালৰ গুৰুতৰ অভিযোগ মিনাৰাৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে আৰু কোৱা হৈছে উচাটিৰি আমিনকাটাত আকবৰ আলী শ্বেখৰ সৈতে বিবাহ হৈছিল সেই মিনাৰাৰ আৰু আওৰাগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল মৃত মহিলাগৰাকীৰ পৰিয়ালত দৰ্শকৰ গোসাইগাঁৱত এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আৰু ৰেলৰ খুন্দাত মৃত্যু হৈছে সেই 18-মহীয়া সন্তানসহ মাতৃৰো আৰু জানিব পৰা মতে আৰু সন্দেহ কৰা মতে
সেই মহিলাজন নিজকে আত্মহত্যা কৰিছিল। এই খবৰটো ইতিমধ্যে প্ৰকাশ পাইছে। আৰু জানিব পৰা মতে উচাটিৰি আমিনকাটাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আৰু মৃত মহিলাগৰাকীৰ নাম আছিল মিনাৰা খাতুন। আৰু মিনাৰা খাতুনে নিজকে আত্মহত্যা কৰা বুলি প্ৰকাশ পাইছে ইতিমধ্যে। দৰ্শকসকল, এইখিনি আছিল আজিৰ ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খবৰ যদি আপোনালোকে প্ৰতিদিনে চাব বিচাৰে তেন্তে এমজুনু চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ৰাখিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পৰৱৰ্তী লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো সামৰিলোঁ।